এয়া চাওক ৰেমালৰ প্ৰভাৱ বোকাহাটত। বন্ধুসকল, সদ্যহতে আপোনালোকে যদি বাহিৰত ওলাই আছে নহয়, আপোনালোকে সোনকালে ঘৰত যাওক নতুবা ছেফ ছাইডত যাওক। বিশেষকৈ গছৰ তলত আপোনালোকে গাড়ী নৰখাব বা কোনো ধৰণৰ কাৰো কাৰণে বা কিবা কাৰণত গছৰ তলত ৰৈ নাথাকিব। এয়া চাওক গছ পৰি বোকাহাটত এই গাড়ীৰ এই অৱস্থা। মানুহৰ একো হোৱা নাই বুলি ভাবিছোঁ, তাকে আশা কৰিছোঁ ভগৱানৰ ওচৰত যে কাৰো যাতে একো হোৱা নাই। আঢ়ৈটা বজালৈকে নিদিলে যেন মোক যেন আকৌ 11:30 মাজত টাইমটো যেন 11:30 আছিলে মোক আঢ়ৈটা বজালৈকে দিয়ে আমাৰ 1:30 বজাতহে দিয়া আছে। এনেকৈ আৰু এদিন বৰষুণ দিলে পানী হৈ যাব। বন্ধুসকল, ৰেমালৰ প্ৰভাৱ একদম আকাশ আৰু গোমা বৰষুণ, মুখলধাৰ বৰষুণ, চিপচিপীয়া বৰষুণ, বতাহ চব আহিছে। অলপ দেখাই দিছোঁ আজি বোকাহাটৰ পৰিৱেশ। এই যি 2 দিন 3 দিন এসপ্তাহ ধৰি যি গৰমৰ যিটো উৎপাত চলিছিল, আজি আমি কাপোৰ ল'ব লগা অৱস্থা। মানুহ চব ঘৰত সোমাইছে, গৰু ছাগলী পশু পক্ষী চব নিজৰ নিজৰ আশ্ৰয়স্থলত। হ'লেও আমি এতিয়া বিশেষ কামত ওলাই আহিলোঁ বন্ধু। আমাৰ ৰূপাংকৰ আছে, ড্ৰাইভ কৰি আছে দেই গাইজ। আৰু দেখিছে এই মাইকী মানুহগৰাকী যেনে তেনে তিতি ছোৱালীজনীক সম্ভৱ কিবা কলেজৰ পৰা আনিছে নেকি। এইফালে ৰাস্তাৰ অৱস্থা চাওক, আৰু এইফালে এই অথনি যে গাড়ীখন দেখাইছিলোঁ এইখন গাড়ীখন এতিয়াও নিয়াই নাই নেকি। আৰু আমি এতিয়া ধুনীয়াকৈ ঠাণ্ডা বতৰ, গতিকে ৰূপাংকৰে কৈছে বোলে গাহৰি অলপ লৈ লওঁ নেকি। ল'বা নেকি? ঠিক নহ'ব বুলি কৈছে গাহৰিটো। বলক আৰু আমাক দেখাই আছোঁ। এতিয়া অনুভৱ হৈছে যে বাৰিষা কি বস্তু। আৰু 2 দিনমান আগলৈকে আমি গমেই পোৱা নাছিলোঁ যে বাৰিষা কিনো হয়। এতিয়া অনুভৱ হৈছে, এতিয়া অনুভৱ হৈছে মানে কি হ'ল আমাৰ বাৰিষা কি। যিটো বৰ্ষা ঋতু, বৰ্ষা কালৰ কথা কৈ আছোঁ। এই বৰ্ষা কালত বহুত সপোন, কৃষকৰ সপোন, বহুত সপোন আছে। আৰু আমাৰো ঠিক তেনেকৈ বহুত সৰু সুৰা সপোন, ডাঙৰ ডাঙৰ সপোন আমি লৈ আমি বাৰিষা কালটো এতিয়া পাৰ কৰিম। এয়া যেন বাৰিষাৰ আৰম্ভণি, এয়া যেন এটা নতুন বতৰৰ, এটা নতুন সপোনৰ আৰম্ভণি। মই দেখাইছোঁ এয়া বোকাহাট নগৰ। বোকাহাট নগৰ আজি প্ৰায় দোকান বন্ধই দেখিছোঁ, মানুহ জনো নাই তেনেকৈ। চৰ্দি কাহ জ্বৰ ভালেই হোৱা নাই। হ'লেও বোকাহাটৰ এইখন এখন বিখ্যাত গেট, যিখন এখন গল্ডেন কালাৰৰ এখন গেট বনাইছে। এইফালে এটা পবিত্ৰ স্থান আছে, চিকনাদা থান। চিকনাদা থানলৈ যোৱা এই ৰাস্তাটোত এখন গেট পাব। আপুনি চাব এই যিটো কালাৰটো আপুনি য'ত ত'ত নেদেখে, এইটো বাহিৰৰ পৰা আনি পেলাই ইয়াত পেইণ্ট কৰিছিলে বুলি গম পাইছোঁ। ইয়াত ধুনীয়াকৈ ট্ৰেফিকত আমাক ৰখাই দিলে। আমি 1 মিনিট ৱেইট কৰিম। মানুহ দৌৰিছে, ল'ৰা ছোৱালী দৌৰিছে, চক এই সৰু ল'ৰা দেখিছেনে কেনেকৈ তিতিছে। অৱশ্যে তাৰ ছাতি নাথাকিবও পাৰে, কিন্তু এনেকৈ তিতাটো ভাল কথা নহয়। কালি পৰহি আকৌ বেমাৰত পৰি যাব, আকৌ স্কুল ক্ষতি হ'ব। এয়া চাওক, চব তাৰমানে ভবা নাছিলে যে এনেকৈ এটা চিপচিপীয়া বৰষুণ আৰম্ভ হ'ব আৰু আৰম্ভ হৈ যে শেষ নহ'ব। আমি এতিয়া গাহৰি মাংস কিনিবলৈ গৈ আছোঁ। অলপ আগত পাইছিলোঁ, কিন্তু মাংসখিনি মোৰ ৰূপাংকৰে গ'লে বোলে মাংসখিনি বৰ ভাল নহয়, গতিকে ব'লা অকণমান আগত ভাল মাংস ওলাইছে তাৰ পৰা ল'ম। দেখাই আছোঁ, আগলৈ চাই থাকক মোৰ ভিডিঅ'। মাংস আছেনে? মাংস বজাৰ আজি খোলা নাই দেখোন। অঁ, আছে। বঢ়িয়াকৈ মাংসৰ দোকানী এইজন। ফাইনেলি আমি আজি ইয়াত আহি পাই গ'লোঁ গাহৰি মাংস ল'বৰ কাৰণে। আমাৰ ৰাজেশ দা ৰাজেশ দা এজন ভাল ক্ৰিকেট খেলে বোকাহাটৰ, আমি সকলোৱে জানো। আৰু লগতে গাহৰি মাংস ব্যৱসায় কৰি ধুনীয়াকৈ চলি আছে, পৰিয়াল চলাই আছে। আৰু বন্ধুৱে ৰূপাংকৰ দিছে গাহৰি মাংস 1 কেজি। আজি বতৰটো ভাল, ৰেমাল আহি আছে, বৰষুণ আহিছে, কি আছে নাজানো, কিন্তু আমি আজি যিয়ে নহওক আমি গাহৰি মাংস খামেই তাৰমানে। চ' কাইলৈ মই কিবা এটা মিলাই দিম, মোকো পাৰ্টিত লৈ ল'বা। গাহৰি মাংস মেইন, গাহৰি মেইন, ঠিক আছে। আৰু ৰঙা মাংস, বগা মাংস 2টা মিলাই বঢ়িয়াকৈ 1 কেজি লৈ যাওঁ। দেখাই আছোঁ। পানী হুৰাই পানী গৈছে, একদম পানী পূৰা বৈছে। মাছ যদি উজান আহিছে নাজানো, ইয়াত আহিব পাৰে ন মাছৰ উজান। চক মই দেখাইছোঁ গাইজ। এয়া চাওক, এইখন নদী, এখন কৃত্ৰিম নদী, মানে ৰাস্তাৰ ওপৰহে পানী বাগৰিছে।
ৰাস্তাৰ ওপৰে পানী বাৰ কৰিছে। যদি আপোনালোকে ৰাস্তাত খোজকাঢ়িলেও সাৱধানে খোজকাঢ়িব। কেলৈ য'তে নহওক তাৰমানে আমাৰ যিবিলাক ড্ৰেইন আছে ন, ড্ৰেইন কানেকশ্যন কিছুমান ক'ৰবাত গাঁত হৈ আছে, কিবা হৈ আছে, গাঁত হৈ যায় বৰষুণ হোৱাৰ লগে লগে, আৰু সময়মতে ৰিপেয়াৰিং নকৰাৰ কাৰণে এইবিলাক থাকি যায়, আৰু আমি অজানিতে গৈ ভৰি সোমাই গ'ল, আমাৰ হাত সোমাই গ'ল, কিবা সোমাই গ'ল, আমাৰ ভৰি ভাগিব, আমাৰ কিবা এটা লছ হ'ব। গতিকে গাইজ অকণমান সাৱধান। ৰেমালৰ প্ৰভাৱ, মুষলধাৰ বৰষুণ। ভালে হৈছে, কৃষিজীৱী ৰাইজৰ কাৰণে হাহাকাৰ কৰি আছিলে পানীৰ কাৰণে, এতিয়া পানী হৈ গ'ল। আৰু এতিয়া আমি আবেলি যাম বৰজুৰি বজাৰ ন, তাতে লোকেল মাছ কিছুমান ওলাব। যোৱা বছৰ এনেকুৱা বতৰত বহুত মাছ ওলাইছিল, গতিকে এইবাৰ ওলাব চাগে।